সোনকালে সোনকালে কাম কৰা, নহলে এটা কাম কৰোতে দুপৰীয়া হৈ যাব। বাকি কামবোৰৰ বাবে কি স্বৰ্গৰ পৰা তোমাৰ মা আহিব? ৰাধে ৰাধে। খুৰীৰ মাতত ঘৃণা আৰু তিৰস্কাৰৰ হৰ শুনা গৈ আছিল। সীমা বহু দ্ৰুত গতিত বাচনবোৰ পৰিষ্কাৰ কৰি আছিল। খুৰীৰ বাছ এটাই কাম আছিল, অকল গালি পাৰা। খুৰী, বাচনবোৰটো পৰিষ্কাৰ হৈ গৈছে, এতিয়া মই ঘৰটো সাৰি দিওঁ আৰু মুচি দিওঁ, তাৰ পিছত গা ধুই ৰান্ধি ল'ম। 10-12টা ইউজ কৰা বাচন বেডৰুমতো আছে, সেইবোৰকো চাফা কৰিব লাগিব। যোৱা, দৌৰি গৈ লৈ আহা। চোৱা, তাৰ পিছত কিন্তু মই মুখেৰে নকওঁ। হয় খুৰী, এতিয়াই আনি ধুই দি আছো। মুখ বন্ধ কৰি কাম কৰা। ৰাধে ৰাধে। বেচাৰা সীমা, সৰুতে মা ঢুকাই গৈছিল। বাছ খুৰীৰ ঘৃণা আৰু মাৰে পাই থাকিল। যেতিয়া ইচ্ছা তেতিয়াই খুৰী মুখেৰে জুই ওলাই থাকে। সীমাৰ দেউতা বিদেশত থাকে আৰু তেওঁৰ পঠোৱা পইচা দিয়ে বাকী মানুহবোৰ আৰাম কৰি থাকে। সীমাৰ ভাগ্যততো ৰাতিৰ খাদ্যই আহে, তাইৰ বাবে তাতে কোনেও নাছিল। বাছ এজন ভগৱানে আছিল। খুৰীৰ নিজৰ দুটা ছোৱালী আছিল, মীনা আৰু ৰীনা। সীমা সিহঁত দুজনৰ পৰা ডাঙৰ আছিল। ৰীনা নিজৰ মাৰ দৰে খঙাল আছিল, আনফালে মীনা সহজ সৰল আৰু বৰ ভাল ছোৱালী আছিল। সীমাৰ দেউতা বিদেশৰ পৰা গাঁৱলৈ আহিব, তেওঁ সীমাৰ বিয়া কৰাই দিব। সীমাৰ খুৰী আগত নিজৰ দুটা ছোৱালীৰ বিয়া কৰাব খুজিছিল। খুৰা বিচাৰিছিল আগত সীমাৰ যেন বিয়া হয়। মীনাৰ মা, দাদাৰ চিঠি আহিছে, অহা মাহৰ 7 তাৰিখে গাঁৱলৈ আহি আছে। সীমা মাজনীৰ বিয়া যে কৰাব লাগিব। চোৱা, মইতো আগত মোৰ দুজনী ছোৱালীৰ বিয়া কৰাব খোজো, তাৰ পিছতে সীমাৰ কথা ভাবিম। আৰে কেনেকুৱা উল্টা পুল্টা কথা পাতি আছা? সীমা ডাঙৰ হয়, আগত তাইৰে বিয়া হ'ব, দাদা সকলো খৰচ কৰিব, তাৰ পিছতে আমাৰ ছোৱালী দুজনীৰ বিয়া হ'ব। দাদা সম্পূৰ্ণৰূপে সহায় কৰিব। চোৱা, যেতিয়ালৈকে সীমা ঘৰত আছে সকলো কাম কৰি লয়, তাই যোৱাৰ পিছততো খুব দিগদাৰ হ'ব। মইতো কোনোৱে কাম কৰিব নোৱাৰো। এটা কথা মোৰ মূৰত আহি আছে। আৰে এনেকুৱা কি কথা তুমি ভাবি আছা যে ইমান আনন্দিত হৈ আছা? মোকো কোৱা। যেতিয়া বিয়াৰ বাবে ল'ৰা ঘৰৰ মানুহ ছোৱালী চাবলৈ আহিব, তেতিয়া আমি আমাৰ ছোৱালী দুজনীক আগুৱাই দিম। আমাৰ ছোৱালী দুজনী ধুনীয়া হয় দেখাত আৰু সীমা কলা। সিহঁতে আমাৰ ছোৱালী দুজনীকে পচন্দ কৰিব, সীমাক পচন্দও নকৰিব। এয়া কথাৰ লাভ উঠাই আমি আগত মীনাৰ বিয়া কৰাই দিম। কিছু সময় পিছত ৰীনাৰ বিয়া হৈ যাব। সীমা ঘৰৰ কাম কৰা মাইকী মানুহ হৈ থাকি যাব। যদি দৰা ঘৰৰ মানুহ সীমাক পচন্দ কৰি লয় তেনেহ'লে এনেকুৱা কেতিয়াও নহয়। মোৰ ছোৱালী দুজনী ধুনীয়া হয়, মই সিহঁত দুজনীক আৰু ধুনীয়াকৈ সজাই লৈ আহিম। সিহঁত দুজনীক দেখাৰ লগে লগে যিকোনোৱে সিহঁত দুজনীক পচন্দ কৰি ল'ব। সীমাও বৰ ধুনীয়া হয়। তুমি তাইৰ দ্বাৰা ইমান ৰ'দত খেতিতো কাম কৰোৱা, সেইবাবে তাইৰ ৰং কলা পৰি গৈছে। চোৱা, তাইৰ ছাইড ল'ব নালাগে। তাইকতো মই ৰ'দতে কাম কৰাম আৰু কলা বনাই দিম, প্ৰত্যেকবাৰ ৰিজেক্ট কৰাই দিম। সেই সাহাৰংপুৰৰ ল'ৰাজন বৰ ভাল, PCSৰ এক্সাম কোৱালিফাই কৰিছে। ডাঙৰ ল'ৰাজন বৰ ভাল, ডাঙৰ অফিচাৰ হৈ গৈছে। আমাৰ মীনাৰ বাবে বৰ ভাল হ'ব। মইতো মোৰ মীনাৰ বিয়া তাৰ লগতে কৰাম। খুৰীৰ সৰু ছোৱালী ৰীনা এয়া সকলো শুনিলে। মা, সীমা বাটো সকলোতকৈ ডাঙৰ হয়, আগত তেওঁৰে বিয়া হোৱা উচিত। সেই সাহাৰংপুৰৰ ল'ৰাজনৰ লগত তেওঁৰ বিয়া কৰাই দিয়ক। তই মনে মনে থাক, তই একোৱে গম নাপাও। আমি যিয়ে কৰিম ভাৱনা চিন্তা কৰিয়ে কৰিম। সেই ল'ৰাজনৰ বাবে আমাৰ মীনাই ঠিক আছে। মীনাৰো সেই সাহাৰংপুৰৰ ল'ৰাজনক বৰ পচন্দ। মা, সীমা দিদিৰ লগত এয়া ভাল হোৱা নাই। মই আপোনাৰ সন্মুখত প্ৰাৰ্থনা কৰি আছো কি আপুনি তেওঁৰ লগত ইমান বেয়া নকৰিব। চোৱা ৰীনা, জ্ঞান দিব নালাগে, যোৱা ইয়াৰ পৰা, নহ'লে মাৰি মাৰি ছাগলী বনাই দিম। ৰীনা তাৰ পৰা গুচি গ'ল আৰু সীমাক তাই সকলো কৈ দিলে। সীমাৰ বৰ দুখ হ'ল, কিন্তু তাই একোৱে নকলে। তাই খুৰী কোৱা মতে দুপৰীয়া গৈ খেতিত ঘাঁহ কাটিব লাগিল। গৰম পৰি গৈছিল, তাইৰ মূৰৰ পৰা ঘাম বৈ আছিল। তাইৰ বৰ পিয়াহ লাগিল। তাই ঘৰত যাবলৈ বিচাৰি আছিল, কিন্তু খুৰীৰ ভয়ত ৰৈ গ'ল। হে ভগৱান, বৰ বেয়া লাগিছে। যদি মই এটুপ পানী পাই গ'লো হয়। মুখ শুকাই গৈ আছে। তেতিয়াই আগফালৰ পৰা এজন সাধু বাবা কমণ্ডল লৈ আহি থকা দেখা গ'ল। মাজনী, ইয়ালে আহা। ইমান ৰ'দত তুমি কিয় ইমান কষ্ট কৰি আছা?
আহা পানী খাই লোৱা। সীমাৰ মুখৰ পৰা মাতো ওলোৱা নাছিল। তাই মুখৰ ওচৰত অঞ্জলি বনাই ল'ল। সাধু বাবাই কমণ্ডলৰ পৰা পানী খুৱাই দিলে। সীমা সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ গ'ল। মহাৰাজ বৰ ধন্যবাদ, আপুনি অমৃতৰ নিচিনা পানী খুৱাই মোক বচাই ল'লে, মোক তৃপ্তি কৰি দিলে। মাজনী, মই গম পাওঁ কি তোমাৰ জীৱনত বৰ দুখ আছে। এতিয়া চিন্তা নকৰিবা, সকলো দুখ দূৰ হৈ যাব। এয়া লোৱা এটা ফুট, এইটোক সদায় নিজৰ কপালত লগাই ৰাখিবা। এয়া সদায় তোমাৰ ৰক্ষা কৰিব আৰু যেতিয়া যি বিচাৰিবা সেয়াই পাই যাবা। সীমা চমৎকাৰী ফুট পাই বৰ আনন্দিত হ'ল। তাই সাধু বাবাৰ সন্মুখত হাতযোৰ কৰি থিয় হৈ গ'ল। সাধু বাবা গুচি গ'ল আৰু সীমা ফুটটো নিজৰ কপালত লগাই ল'লে। ফুটে নিজৰ যাদুই প্ৰভাৱ পেলোৱা আৰম্ভ কৰি দিলে। সীমাৰ নতুন শক্তি সঞ্চালন হৈ গ'ল। তাইৰ চকুত চমক আহি গ'ল। কেইদিনমান পিছত সীমাৰ দেউতা বিদেশৰ পৰা উভতি আহিল। তেওঁ সাৰংগপুৰৰ ল'ৰাঘৰৰ মানুহক ছোৱালী দেখিবলৈ মাতিলে। ল'ৰাৰ মা দেউতাৰ লগত ল'ৰাও আহিলে। সীমাৰ খুৰীয়ে মীনাক ভালদৰে সজালে। সীমা নিজৰ দেউতাই অনা কাপোৰযোৰ পিন্ধিলে আৰু যাদুই ফুটে নিজৰ কাম কৰিলে। সীমাক বৰ ধুনীয়া লাগি আছিল। তাইক এজনী ৰাজকুমাৰী হেন লাগি আছিল। সীমা আৰু মীনা দুজনীয়ে ল'ৰাৰ ওচৰত থিয় হৈ গ'ল। সীমাৰ অদ্ভুত সুন্দৰতাক দেখি ল'ৰাঘৰৰ মানুহ প্ৰভাৱিত হৈ গ'ল। তেওঁলোকে কিছুমান প্ৰশ্ন কৰিলে আৰু সীমায়ে বৰ ধুনীয়া কৰি উত্তৰ দিলে। তেওঁলোক মীনাৰ লগত কোনো কথাই নাপাতিলে। তেওঁলোক সীমাৰ লগতে কথা পাতি থাকিল। মাজনী, তোমাৰ নাম কি হয়? আগে মোৰ নাম সীমা হয়। দাদা, এই সম্বন্ধটোত মই পুৰা ৰাজি আছো। আপোনাৰ ছোৱালীজনী মোৰ হ'ল। এয়াতো বৰ আনন্দৰ কথা। লওক, মোৰ মিঠা কৰক। সীমাৰ খুৰীৰ বৰ খং উঠি আছিল। ৰীনা থিয় হৈ হাঁহি আছিল। মীনা খং কৰি বেলেগ ৰুমত গুচি গ'ল। তাৰ পিছত লেনদেনৰ কথা হ'ল। ল'ৰাৰ দেউতা বহুত পইচা খুজিব বুলি ভাবি আছিল, কিন্তু তেওঁ আৰু এবাৰ সীমাৰ ফালে দেখিলে। সীমাৰ চমৎকাৰী ফুটে চমৎকাৰ দেখালে। ল'ৰাৰ দেউতায়ে একোৱে নক'ল। দাদা, আমাৰ কোনো পইচাৰ প্ৰয়োজন নাই। আপোনাৰ মৰমৰ সীমায়ে আমাৰ বাবে সকলোতকৈ বেছি ডাঙৰ ধন হয়। ইয়াতকৈ বেছি আমাক আৰু একোৱে নালাগে। সীমাৰ বিয়া ঠিক হৈ গ'ল আৰু খুৰীৰ প্লেন ফেইল হৈ গ'ল। খুৰীয়ে বুদ্ধি লগালে আৰু গম পালে সকলো চমৎকাৰ সীমাৰ ফুটটোৰ হয়। তেওঁ সেই যাদুকৰী ফুটটোক চুৰ কৰাৰ কথা ভাবিলে। এদিনাখন ৰাতি যেতিয়া সীমা শুই আছিল, তেতিয়া খুৰী উঠি তাইৰ বিচনাৰ ওচৰত আহিল। তেওঁ যেতিয়াই সীমাৰ ফুটটোত হাত দিলে, তেওঁ বহুত জোৰে কাৰেণ্ট খালে। খুৰী পৰিলে আৰু মূৰ ঘূৰাই গ'ল। উই মা, মৰি গ'লো। এজনী ছোৱালী হয় নে কাৰেণ্ট হয়? কাৰেণ্ট মাৰিলে। আৰে, লাগি আছে মোৰ গাত যেন প্ৰাণে নাই। কি হ'ল খুৰী, আপোনাক কি কাৰেণ্ট লাগিলে? ইয়াতেতো কোনো কাৰেণ্টৰ ছুইচ নাই। আৰে, তই নিজে এজনী কাৰেণ্ট হয়। এয়া কি কৈ আছে খুৰী? চাওক, মোক চুই চাওক। নহয় নহয়, মই মৰিব নিবিচাৰোঁ। মা চোৱা, মই সীমাক চুই আছোঁ, কোনো কাৰেণ্ট লগা নাই। জানো আপুনি কি কাৰেণ্ট খালে। ভাল চিন্তা কৰা, একোৱে নহ'ব। এতিয়া আমাক ভালদৰে বা সীমাৰ বিয়াৰ ব্যৱস্থা কৰিব লাগিব। ৰীনা ঠিকে কৈ আছে। ভগৱানৰো এয়াই ইচ্ছা হয়। আমি ভালদৰে সীমাৰ বিয়া কৰাম। শেষত সীমাৰ সাৰংগপুৰৰ ল'ৰাজনৰ লগত বিয়া হৈ গ'ল। যাদুকৰী ফুটে সদায় তাইৰ ভাল কৰিলে। তাইৰ শাহুগড়ক স্বৰ্গ বনাই দিলে।